নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন বৰবৰীত চলি থকা শ্ৰী শ্ৰী বাসন্তী পূজাৰ 106 সংখ্যক বাসন্তী পূজাৰ অনুষ্ঠান আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। বিভিন্ন লাইটেৰে আলোকসজ্জা সজ্জিত কৰি তুলিছে, পোহৰাই তুলিছে বৰবৰী অঞ্চল। দেখিছেনে, বাসন্তী পূজাৰ আজি মহাসপ্তমী, অৰ্থাৎ যোৱাকালিৰ পৰা 3 তাৰিখৰ পৰা বাসন্তী পূজাৰ আৰম্ভণি হৈছে ষষ্ঠী, আৰু 7 তাৰিখ দশমী হ'ব, 7 তাৰিখলৈ চলি থাকিব। আপোনালোকক সশ্ৰদ্ধাৰে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, আহিব, উপভোগ কৰিব। আহিলে দেখিলে কিন্তু নমতাকৈ নাযাব দেই, মাতিহে যাব। যা নহওক, আজি মহাসপ্তমীৰ নিশা ৰূপেন ডেকাৰ নাম প্ৰদৰ্শন চলি আছে। আহকচোন মোৰ লগতে আপোনালোকে উপভোগ কৰক এই তেখেতৰ নাম প্ৰদৰ্শন। যেটাই আয়োজন করে ঠিক বহুত বহুত ধন্যবাদ।